হেল্ল' বন্ধুসকল, কি খবৰ? আকৌ এটি নতুন ভিডিঅ' লৈ মই স্বাগতম জনাইছোঁ। আজি আকৌ সাগৰ চাব ওলাইছোঁ। সাগৰত বোলে বহুত পানী বাঢ়িছে। ব'লকচোন চাওঁগৈ, দেখুৱাই আছোঁ আপোনালোককো, ময়ো চাওঁগৈ। পিঠে চিঠে বোকা পৰিলে নেকি? কণী খাই খাই ইয়াতে পেলাইছে, ৰাস্তাতে পেলাইছে কণী। কণী খাই খাই বাকলিখিনি ৰাস্তাতে পেলাইছে। মই সাগৰৰ পাৰ আহি পালোঁ। আপোনালোকে চাব, ময়ো চাম। চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। ইমানেই মানুহ আহিছে সাগৰৰ পাৰলৈ, সকলো আহিছে সাগৰ পাৰলৈ। পানী বাঢ়িছে কোৱাৰ কাৰণে, চাবৰ কাৰণে আহিছে। এইটো কাৰণে আমাৰ কামো হোৱা নাই। সাগৰত ইমান পানী বাঢ়িছে, কেনেকৈ মাছ ধৰিব যাব, সেইকাৰণে মাছ ধৰিবও পৰা নাই। চাওক না, কিমান পানী ঢৌ খেলিছে। মানুহ, বহুত মানুহ আছে ইয়াত। চাওকচোন কেনেকুৱা ঢৌ। মানুহবিলাক বৰশীও বাই আছে বাৰু।